Hello guys, namaskar and welcome back to my YouTube channel. কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে। সো এতিয়া আমি আহিছো ব্ৰহ্মপুত্ৰ কাৰ্নিভেল চাবৰ কাৰণে। তো বেকগ্ৰাউণ্ড দেখিছে গম পাইছেই। সো ইয়াতে এতিয়া আমি ফেন্সি ঘাটৰ ফালে আহিছো, ইয়াৰ পৰা ফেৰী লৈ পেলাই যাব লাগিব। সো এতিয়া টিকেট কৰি লওঁ আৰু ইয়াতে আধা ঘণ্টামানৰ মূৰে মূৰে ফেৰী যায়। ইমান ৰ'দ লাগিছে আপুনি চকু মেলিব পৰা নাই মই। তো এইখন হৈছে ফেৰী অহা যোৱা কৰাৰ টাইম টেবুল, আপোনালোকৰ সুবিধামতে আহিলেই হ'ল। যিসকল পৰ্যটকে ব্ৰহ্মপুত্ৰ কাৰ্নিভেললৈ যাব বিচাৰে তেখেতসকলে ২ নম্বৰ কাউণ্টাৰৰ পৰা টিকেটসমূহ সংগ্ৰহ কৰিব পাৰিব। কোনটো কাউণ্টাৰ ২ নম্বৰ? পৰৱৰ্তী ফেৰীখন ৩:৪৫ ৰাওনা হ'ব। সো গাইজ এতিয়া আমাৰ টিকেট কৰা হৈ গ'ল। সো পাৰ পাৰ্চন আপোনাৰ 300 ৰুপিজকৈ লয়। আপ ডাউন হৈছে আপোনাৰ 100 টকা আৰু আপোনাৰ এক্টিভিটিজৰ কাৰণে 200 টকা। সো টোটেল হ'ল আপোনাৰ 300 ৰুপিজ। অ'কে, সো আৰু এটা ইনফৰ্মেশ্যন দি দিম ইয়াতে। তো ইয়াতে টাইম টেবলছবোৰ ফেৰী যোৱাৰ আধা ঘণ্টাৰ মূৰে মূৰে দিয়া আছে, বাট তেনেকুৱা হিচাপত হোৱা নাই। তো মানে যেতিয়াই মানুহবোৰ ফুল হৈ গৈছে, তাৰ কেপাচিটি হেৰি হৈ গৈছে, তেতিয়াই মানে ফেৰীখন পঠাই দিয়া হৈছে। তো আধা ঘণ্টাৰ মূৰে মূৰে তেনেকুৱা কথা নাই, যেতিয়াই মানুহ ফুল হৈ যায় মানে ফেৰীখন পঠাই দিয়ে। চ' ইয়াতে যিটো টাইম টেবুল দিয়া আছে সেইমতে ফেৰীখন যোৱা নাই। চ' আমি যেনেকৈ ভাবিবলৈ আহিছিলোঁ, কিন্তু এতিয়া আমি বোলে 3:45 ৰখিব লাগিব। এতিয়া টাইম হৈছে 3টা বাজিছে। চ' এতিয়াও আমি 45 মিনিটছ আকৌ ৰখি থাকিব লাগিব। চ' সেয়াই আপডেট। আৰু টিকেট কৰিবৰ কাৰণে আপোনালোকে ডাইৰেক্ট আহি কাউণ্টাৰ নাম্বাৰ 2ত আহি গ'লেই হ'ল। তো আহি তাতে টিকেট কৰিব পাৰিব। আৰু এয়া এতিয়া আমি ফেৰীৰ কাৰণে ৱেইটিং এৰিয়াত বহি ৱেইট কৰি আছোঁ ফেৰীখন অহালৈ। ক্ৰিয়েটিভিটি দিয়া দিয়া আৰু এয়া এঘণ্টামান ৱেইট কৰাৰ পাছত আমি আমাৰ ফেৰীত বহিছোঁহি আহি। দেখিছে পিছফালে ইমানবোৰ মানুহ, আৰু বাপৰে ইমান ৰ'দ লাগিছে নহয় মোৰ মুখত। কিন্তু বিৰাটেই ভাল লাগিছে ফিলটো, মানে ব্ৰহ্মপুত্ৰৰ মাজত ধুনীয়া এটা ঠাণ্ডা হাৱা মাৰি আছে। ভাল লাগিছে।
গাইজ আমি এতিয়া আহি মেইন লোকেশ্যন পাই গ'লোহি তো ইয়াতে আহোঁতে অলম'ষ্ট আধা ঘণ্টামানেই লাগিল ফেৰীত আহোঁতে তো এতিয়া বাকী ইয়াতে কি হয় নহয় গোটেইখিনি দেখাই আছোঁ ষ্টে টিউন গাইজ Jaket pinjau. So guys, আমি ৰাফটিং কৰিব গৈ আছোঁ Kan aku mau bos. Engkau ada mata nak? Thank you so much. সকলোকে আজি আমি আগন্তুক ভোগালী বিহুৰ উলগ জনাইছো সানৰাইজ মছলাই সুন্দৰ মছলা ওলাই থাকক আমি খাই থাকিম আৰু স্বাস্থ্যৱান হ'ম আজি ডাক মছলা ওলাইছে কালি গাহৰি মছলা ওলাব পুৰি আৰু কিবা এটা মছলা ওলাব তাৰে আখাৰে আজি অনুষ্ঠান আমি সামৰি মাৰিছো থ্যাংক ইউ সো মাচ Thank you so much. মাঘৰ বিহুত মানে পিছতে আচলতে হেংগাং টু দ্য 2023 নীল আকাশৰ মোৰ কণ্ঠত ৰিলিজ হ'ব এটি নতুন গীত ফেৰেংকৈ কপোৱা Wow, very nice. এই গীতটো ছাৰপ্ৰাইজ আৰু কেইবাটাও বিহুৰ আগত নতুন
উঠিবলৈ দৌৰি আছোঁ হুইচেল মাৰি আছোঁ এইফালৰ পৰা পৰি থাকিম চ' গাইজ বাবা ইমানে আছিলে ভিডিঅ'টো তাতে ফেৰি থোগে লাভ ইউ অল বাই বাই